Hello friends, welcome back to my YouTube channel again. অকণমান বৰষুণটো এৰা পাই আমি অকণমান ওলাই আহিলোঁ, ফুৰি আহোঁ অকণমান। ফ্ৰেণ্ডছ, আপোনালোকে চাওকচোন, চাৰিওকাষে সেউজীয়া 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 ধাননি পথাৰ। বৰষুণৰ পানী পাই বহুতখিনিয়ে মানে আৰু সেউজীয়া হৈ পৰিছে যেন লাগিছে আজি। মাজেৰে গৈ বহুত মানে মনটো যেন ফ্ৰেছ লাগিছে আজি। আপোনালোকেও সময় পালে এনেকুৱা কৰিবচোন। চাৰিওকাষে য'ত সেউজীয়া থাকে, এই সেউজীয়া পথাৰবোৰ দুদিন পিছত আৰু ৰঙচীয়া হৈ পৰিব। ৰাস্তা বহুত বেয়া ফ্ৰেণ্ডছ, কষ্ট হৈছে অকণমান যোৱাত। বতৰটো অলপ ভাল হৈছে যদিও অকণমান ডাৱৰীয়া হৈ আছে। এয়া ফ্ৰেণ্ডছ, ঘৰুৱা অমিতা। আপোনালোকে হয়তো ঘৰুৱা অমিতা খাব নাপায়, আজিকালি চব হাইব্ৰিড হয়। আমি য'ত গৈছিলোঁ এয়া হ'ল আমাৰ চাচুমাৰ ঘৰ। আমি আহি পাইছোঁ ইয়াতে, কিবা এটা সৰু কামত আহিছোঁ।